হিয়াৰামঠু জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত আৰু সকলোৰে চকুত চকুলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিলে মায়াবিনী ৰাতিৰ বুকুত। ৮৬ নং ধেনুচৰ্চা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিদ্যালয়ৰ ১৫৫তম উদযাপন সমিতি, ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইব্ৰেৰীত আৰু যোৰহাট জিলা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সমাজৰ উদ্যোগত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাখনিত কেইবাগৰাকী ধৰ্মীয় গুৰুৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ, বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াসকল, সামাজিক সাংস্কৃতিক ক্ৰিয়াৰ লগত জড়িত বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাখনিৰ পৰা চৰকাৰক আহ্বান জনাই অতি সোনকালেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে কাটৰ আহ্বান জনায়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। Hare Ram 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 Hare Ram Mukkavapidis Vihapatipadam Pulilam Dalandadam Dhamataya Kumasta Masta Kamuni Kupati Anam Bhaktanam Bhaktam Ganga Siddharim Bande Khatramadhayam Nityam Paramam Bhade Hari अल्लाह कहला शिव शिव देश गुरगरी कहते की रत होई तो कर राख बढ़ाई तोए रहाव विश्वे जसिया कड़ियां पहरात की बारी महबूबा सूरज कोरते नेक मान करते के देवी राग तना श्री महल्ला पहला हाल रवचन दीपक बने धार कमंडल जन कमोती खूब मलयाल पवन चवरो करे सगल वंदराय फुलन ज्योति Namo Sambuddhassa Namo Tassa Bhagavato Arahato Samma Sambuddhassa Namo Tassa Bhagavato Arahato Samma Sambuddhassa Buddhang Bandami Dhammang Bandami Sanghang Bandami Ahang Bandami Sabada Dutiyampi Buddhang Bandami Dhammang Bandami Sanghang Bandami Ahang Bandami Sabada Tatiyampi Buddham Bandam. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. يا أيها الذين آمنوا إذا نودي للصلاة من يوم الجمعة فاسعوا إلى ذكر الله وذروا البيع. गुरु विष्णु गुरुदेवो महेश्वरा गुरु साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वरा गुरु साक्षात परब्रह्म तस्मै श्री गुरुवे नमः। इनका मंगल हो, ये हमेशा अजय अमर रहे, यही मंगल कामना है।
আজি ৮৬ নং ধেনুচুচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আমাৰ শতবিংশতম উদযাপন কমিটি আমি শুভাকাংক্ষী ৮৬ নং ধেনুচুচা প্ৰাথমিক বিদ্যালয় পৰিচালনা কমিটি পোহৰ লাইফ যোৰহাট জিলা মধ্য ইংৰাজী বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক সমাজৰ সকলোখিনি একত্ৰিত হৈ আজি আমাৰ জুবিন গাৰ্গ তেখেতৰ মৃত্যুৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ লগে লগে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হৈছে আৰু সকলো ৰাইজ ইয়াত উপস্থিত হৈছে। আমি তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ স্থানীয় যিসকল লোক আছে সকলো আহি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু আমি প্ৰাৰ্থনা সভা আমি অনুষ্ঠিত কৰা হৈছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। গতিকে দুখ লাগে, মানে খুব বেজাৰ লাগে। তেখেতৰ কথা ক'বলৈ বহুত আছে, গতিকে কথা ক'বলৈ মানে নোৱাৰা অৱস্থা হৈ গৈছে। বহুত কথা তেখেতৰ সকলোকে কন্দুৱাই থৈ গ'ল, কেৱল অসমেই নহয় সমগ্ৰ বিশ্বত তেখেতে কন্দুৱাই থৈ গৈছে। আৰু তেখেত যদিও মৰিছে, মৃত্যু হৈছে, তেখেত অমৰ, তেখেত আমাৰ লগত থাকিব। তেখেতৰ সৃষ্টিৰাজি সদায় জীয়াই ৰাখিব, নৱপ্ৰজন্মই তেখেতৰ সৃষ্টিৰাজি সদায় জীয়াই ৰাখিব। গতিকে এইটোৱে আমি কামনা কৰিছোঁ। তেখেত মৃত্যু হোৱা নাই, তেখেতৰ কণ্ঠ, তেখেতৰ যি প্ৰতিভা, এই সকলো আমাৰ নৱপ্ৰজন্মৰ মাজত সদায় অসমত, সদায় বিশ্বত জিলিকি থাকিব। ধন্যবাদ। আজি ৮৬ নং ধেনুচুচা প্ৰাথমিক বিদ্যালয় আমাৰ অসমীয়া জাতিৰ লগতে ভাৰতৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আমি শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আমি অনুষ্ঠিত কৰিছিলোঁ। আমি ধেনুচুচা, চেউনিআলি, চান্দৈ টেকেলা, গোহাঁই টেকেলা, চেঙেলী গাঁও, বৰি গাঁও, শৌনি গাঁও এই বৃহত্তৰ অঞ্চলৰ ৰাইজক একত্ৰিত কৰি আজি আমি এই শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আমি অনুষ্ঠিত কৰিলোঁ। আমি এই প্ৰাৰ্থনা সভাৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এক বিশেষভাৱে জনাব বিচাৰোঁ যে আমাৰ যিজন হিয়াৰ আমঠু, তেখেতক যিসকলে চক্ৰান্তমূলকভাৱে হওক বা অন্য ধৰণে হওক তেখেতক হত্যা কৰে হওক বা পৰিকল্পিতভাৱে কিবা কৰা হওক, তাৰ যাতে আমি সুবিচাৰ পাব পাৰোঁ। আমি এই অঞ্চলৰ এজন সাধাৰণ নাগৰিক হিচাপে আমি চৰকাৰক বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আজি এই শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ স্থলীৰ পৰা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমি বিদেহী আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। জুবিন গাৰ্গৰ বিষয়ে খুব বেছি দীঘলীয়াকৈ ক'বলৈ আচলতে নালাগে, নাই। সকলোৱে জানে যে আমাৰ অসমৰ যিখন কৃষ্টি পথাৰ, সেই কৃষ্টি পথাৰখন জীপাল কৰি তুলিছিলে। জীপাল কৰাই নহয়, কৃষ্টি পথাৰখন আচলতে তেওঁ সোণালী কৰি থৈছিলে। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাটো আমাৰ সকলোৰে কাৰণে বৰ দুখৰ কথা। আমাৰ এনেকুৱা লাগিছে আজি ইমান দিনৰ পিছতো যেন আমাৰ পৰিয়ালৰে কোনোবা এজন আমাৰ ঢুকাই গ'ল, পৰিয়ালৰ কোনোবা এজন নাইকিয়া হৈ গ'ল। গতিকে সেইজনক যে আমি সদায় কোনোদিন নাপাওঁ, কিন্তু হ'লেও তেওঁৰ যিখিনি গীত মাত আৰু সেইখিনি থৈ গৈছে আমাৰ মাজত। আৰু তেওঁ অকল গীত মাতেই নহয়, তেওঁ এজন চিনেমা পৰিচালক আছিলে। তেওঁ নিজে গীত লিখিছিলে, সুৰ কৰিছিলে আৰু সংগীত দিছিলে। গতিকে এনেকুৱা এজন সৰ্বব্যাপী কণ্ঠৰ মানুহ, সৰ্বব্যাপী এজন লোক, আচলতে অসাধাৰণ ব্যক্তি বুলিয়ে ক'ব লাগিব। যে এনেকুৱা ব্যক্তি এজন আমাৰ মাজত আৰু ক'বলৈ সহজে নাই। আৰু তাৰ সলনিতে আচলতে জুবিন গাৰ্গক আমি তুলনা কৰিব নোৱাৰোঁ। বা যি কি নহওক, আমি ভাবোঁ যে তেখেতৰ গীত মাত যিখিনি আমালৈ এৰি থৈ গৈছে, সেইখিনি আমি যদি চৰ্চা কৰোঁ, আমাৰ পুৰুষে সেইখিনি আমাক জুবিন গাৰ্গক আমাৰ মাজত সদায় জীয়াই ৰাখিব। ধন্যবাদ।